দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু 24ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰিম প্ৰতিশ্ৰুতি দিছিলো 1 লাখ হয়তো 2026লৈকে যাওঁতে যাওঁতে ই 1.5 লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনক সজাই পৰাই তুলিছো চৰকাৰী চাকৰি দিম কোনেও মোক বিশ্বাস কৰা নাছিলে আনকি মোৰ দলৰ মাজতো সমালোচনা হৈছিলে যে 1 লাখ চাকৰি আমি কেনে বন্ধুসকল ইতিমধ্যে আপোনালোকে এটা সৰু ভিডিও ক্লিপ শুনিলে আৰু ইয়াতে আমাৰ সিএম ছাৰে যেহেতু কৈছে আৰু আমিও গম পাওঁ যে যেহেতু অসম চৰকাৰে এটা প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকে 1 লাখ নিউ ভেকেন্সি ইয়াতে মুকলি কৰিব আৰু 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিব বুলি কিন্তু বন্ধুসকল এতিয়া আপোনালোকে যোনটো ভিডিও ক্লিপ শুনিলে তাতে কোৱা হৈছে যে অসম চৰকাৰে এতিয়া বন্ধুসকল 1 লাখতকৈ অধিক ভেকেন্সি ইয়াতে মুকলি কৰিব আৰু 1 লাখতকৈ অধিক নিবনুৱাক ইয়াতে নিযুক্তি পত্ৰ প্ৰদান কৰিব তে বন্ধুসকল এইটো যোনটো ভিডিও ক্লিপ এইটো মই এটা আপোনালোকক সম্পূৰ্ণখিনি শুনাবলৈ গৈ আছো সেইকাৰণে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তে এতিয়া হওক আমি সেই সম্পূৰ্ণ ভিডিও ক্লিপটো শুনি লওঁ কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু 24ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰিম প্ৰতিশ্ৰুতি দিছিলো 1 লাখ হয়তো 2026লৈকে যাওঁতে যাওঁতে ই 1.5 লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনক সজাই পৰাই তুলিছো চৰকাৰী চাকৰি দিম কোনেও মোক বিশ্বাস কৰা নাছিলে আনকি মোৰ দলৰ মাজতো সমালোচনা হৈছিলে যে 1 লাখ চাকৰি আমি কেনেকে দিম হিমন্ত বিশ্ব শৰ্মাই যেটো প্ৰতিশ্ৰুতি দিলে ভৱিষ্যতে আৰু আমি অসমত ইলেকশ্যন খেলিব নোৱাৰিম তেনেকুৱা এটা ধাৰণা আমাৰ দলৰো একাংশ কাৰ্যকৰ্তাৰ মাজত আছে কিন্তু আজি চাওঁতে আমি ৯৭,০০০ যুৱক যুৱতীক নিযুক্তি দিলো আৰু অকল নিযুক্তি দিয়াই নহয় নিযুক্তিৰ নামত থকা দালালিৰ বজাৰখনো আমি সদায়ৰ কাৰণে নোহোৱা কৰি পেলালো আজি বিপুৰীয়া সমষ্টিত ৭০০-৮০০ লৰাই চৰকাৰী চাকৰি পাইছে এটকাও ঘুষ দিবলগীয়া হোৱা নাই 1 লাখ চাকৰিৰ পৰ্যায় শেষ কৰি এতিয়া আমি আৰু ৩৫,০০০ নতুন চাকৰিৰ পথ আমি মুকলি কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু 24ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰিম প্ৰতিশ্ৰুতি দিছিলো 1 লাখ হয়তো 2026লৈকে যাওঁতে যাওঁতে ই 1.5 লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনক সজাই পৰাই তুলিছো